हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। আজি আমাৰ গাঁৱত হৈ থকা ভাগৱত পাঠৰ দ্বিতীয়টো দিন। গতিকে আবেলি গা পা ধুই গৈ আমি নামঘৰলৈ ধুনীয়াকৈ ওলাই আহিছোঁ। এয়া আমাৰ গাঁৱৰ কেকন ধুনীয়াকৈ এইটো চাওক, এটা কালীয় দমনৰ আটক ধুনীয়া মূৰ্তি সাজি ওলোৱা হৈছে। ইয়াত এতিয়া ৰং কৰিবলৈ বাকী আছে। এয়া আমাৰ নামঘৰৰ যিটো বাটচৰাটো, ইমান ধুনীয়াকৈ ইমান ডাঙৰকৈ আমাৰ ভাগৱত পাঠৰ আৰম্ভণি কৰা হৈছিল আৰু আজি এইটো দ্বিতীয় দিন। আহক এতিয়া ভাগৱত পাঠৰ ব্যাখ্যা অলপ শুনি লওঁ। আমি এই 4 দিনীয়া কাৰ্যসূচীৰ ভাগৱতত বহি প্ৰহ্লাদ চৰিত্ৰৰ বিষয়বস্তু শ্ৰৱণ কৰি আমাৰ মনৰ মহাচন্নতাক অলপ সংসাৰে হে ভগৱন্তৰ ব্ৰহ্মায়াদি দেৱ মোহ অঘটন কৃষ্ণকে প্ৰণৱে কৃষ্ণ এতিয়া ইয়াৰ যোগেদি আমাক ক'বলৈ যত্ন কৰিছে, মানুহৰ মনটো যেতিয়া মহাচন্নতাৰ আৱৰণে আৱৰে, সেই মহাচন্নতা আৱৰণত পৰি মানুহবিলাক লাহে লাহে অহংকাৰলৈ গতি কৰে। সেইকাৰণে 5টা অহংকাৰে আমাৰ মনটোক ক্ৰিয়া কৰে। কি কি অহংকাৰ? বিদ্যাৰ অহংকাৰ, বুদ্ধিৰ অহংকাৰ। আমি এই 5টা অহংকাৰ বাদ দিব লাগিব। যে বিদ্যাৰ অহংকাৰ, আপুনি খুব ধুনীয়াকৈ পাঠ কৰিব বা কথা ক'ব জানিলে বুলিয়ে যদি লোকে আপোনাক প্ৰশংসা কৰাৰ লগে লগে আপুনি অহংকাৰী হৈ আসনখনত বহাৰ লগে লগে ভাবি লয় যে ইয়াত থকা চব মানুহবিলাক অজ্ঞানী, মইহে জ্ঞানী। ভগৱন্তই সেইটো কেতিয়াও সহ্য নকৰে। আমি নিজকে কি বুলিব লাগিব? মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে অজ্ঞান নয়াদি পশু খিদাতি তাক আশা কৃপা
তাকে জানি হৰি শৰণ বহিলোৱে আমাৰ তোমাৰ তেজিতে উচিত নহয়। হে প্ৰভু, একো নজনা জ্ঞান শূন্য পশু পক্ষীকো তুমি দয়াৰ দৃষ্টিৰে চাই কৃপা কৰা। গতিকে ময়ো এজন সামান্য মনুষ্য, তোমাৰ চৰণত আশ্ৰয় লৈছো, মোকো তুমি কৃপা কৰিবা। এই চিন্তাৰে আমি ভাবিব লাগিব যে আমাক যিবিলাক জ্ঞান বিদ্যা ভগৱন্তই দিছে, শিক্ষা ল'বলৈ দিয়া পুত্ৰৰ পুত্ৰ সন্ধ্যা আৰু অমৰ্কক প্ৰহ্লাদে যেতিয়া উল্টা পাঠ পঢ়াবলৈ আৰম্ভ কৰিলে, তেতিয়া গুৰুসকল আচৰিত হৈছে আৰু লগে লগে প্ৰহ্লাদৰ প্ৰতি তেওঁলোকৰ মনত শত্ৰুযুক্ত ভাৱ ইতিমধ্যে আৰম্ভ হৈছে। এয়া আমাৰ নামঘৰটিৰ ৰাতিৰ দৃশ্য। ইমান ধুনীয়াকৈ সজাই তোলা হৈছে, দেখিলেই মনমুগ্ধ হৈ যায়। তেনেতে পাপাই আহি মোকে আৰু ভাইটিকে মাতিলে যে এগছি চাকি দি আহোঁগৈ। সেই সুযোগতে আমি সোমাই পৰিলোঁ আৰু এই দাদাই প্ৰসাদ খাই আহিছে। এয়া আমি বহি ল'লোঁ ভাগৱতত এগছি চাকি জ্বলাবৰ বাবে, আৰু দেখিছেই কিমানসকল ভক্ত ইয়াতে বহি আছে। অতিক্ৰম কৰি ধন্যবাদ বন্ধু বান্ধৱীসকল,
আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আগলৈ আকৌ নতুন ব্লগৰ সৈতে আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিম। ধন্যবাদ। ব্লগটো চাই ভাল পালে যদি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।